যাওঁতে মই ইয়াক কৈছো যে হুনকেইটা হুনৰ বস্তুকেইটা ইয়াত আছে নে মাটাত আছে কি আছে আৰু বুলি ক'লে তেতিয়া মই ঠিক আছে মাটাত আছে ঠিক আছে বুলি ক'লো মই তেনেকা মই ক'লো মানুহ কি নাথাকে ওকে কোন নাই ৰিচিভাৰ কৰা নাই এই লাইটটো জ্বলাই দিয়া বেটা সেইটো আলু ৰুলো কালি আলু ৰুলো আকৌ পুৰকি ৰাতি আকৌ দেতাই গোটেই সোণৰ বস্তু চফা মুঠতে এটা সোণৰ বস্তু বাচি থকা নাই গোটেই মানে লৈ গৈছে মোৰ মানে ৰেগুলাৰ পিন্ধ থকা সেইডালো লৈ গৈছে মানে সেই চেইন আৰু সেইটো না মই গুৱাহাটীলৈ যাম গতিকেলৈ সোণৰ বস্তু খুলি থৈ গৈছোঁ মানে নিউজত দেখিছিলোঁ যে কুকুৰ চৰাবলৈ গৈ যে চেইন কাঢ়ি নিলে নাই গুৱাহাটীত এইটো খুলি থৈ গৈছে এইটো খুলি থৈ গৈছে এনেকৈ মটৰটো অঁ কি হেৰিটো ইনভাৰ্টাৰটো বাৰু নিনিলে খন্তি দি খুলিছে খন্তি বেকা হৈ আছে ন নালাগে ফোন কৰিব খন্তি বেকা কৰি থৈ ইয়াৰ যে পাকঘৰত থকা বাতিবিলাক কাঁহৰ বাতি ইউজ কৰাবিলাক ৰেগুলাৰ ইউজ কৰা লৈ গৈছে এই বাতি দেখিছেনে কেনেকৈ থৈছে নাই যোৱা মই বাতি এনেকৈ উভতাই থৈ গৈছে এনেকৈ মানে এনেকৈ থৈ গৈছে এনেকৈ থৈ গৈছে আৰু ইয়াত যিমান কাঁহৰ বস্তু ইয়াত আছিলে পাকঘৰত গোটেই চফা নাই এটাও নাই নাই ল'ৰা ছোৱালী দুটাৰ বাতিকেইটাও নাই মানে ইয়াত বাতি ৰেগুলাৰ মই ইউজ কৰোঁ সৰু সৰু কাঁহীবিলাক ইউজ কৰোঁ এই নাই এটাও নাই বাচন মুঠতে ডাঙৰ ডাঙৰ কাঁহীবিলাক লৈ গ'ল মানে ভাত খোৱা কাঁহীবিলাক দেখি থকা মানুহ আছে